পৰীক্ষা দিবলৈ যাম আকৌ। এই ৰচোন ৰ, ঘৰত আইতাজনী আছে, ডাঙৰ মানুহজনী, তেওঁবা কি কয়? আইতাক আকৌ কিয়নো সুধিব লাগে, আইতাইনো কি কব? মই একো ক'ব নোৱাৰো, ডাঙৰ মানুহজনী থাকোতে মই একো কথা ক'ব নোৱাৰো নহয়। অ মা, এই সৰু ৰাতিপুৱাই মাহেকীয়া হ'ল, তাতে বোলে পৰীক্ষাও। নুচো আইতা, মইচোন আগতো নুচো, কিন্তু মই পৰীক্ষা দিবলৈ যাম আকৌ। অ মা, আইতাৰে কি বোলে, এতিয়া মোৰ পিছে পিছে লাগি নহয়। ৰাতিপুৱাই কামখন পঠাই লৈছো, অতকে কাম সোপা কৰি আছে, কিমানখন বা কাম আছেগে। মোক পৰীক্ষা দিব যাবলৈ নিদিওঁ বুলি কৈছে। মই যদি পৰীক্ষা নিদিওঁ, মইচোন ফেইল কৰিম। মায়ে মোক পৰীক্ষা দিব যাব নিদিওঁ বুলি কৈছে। মই ৰাতিপুৱাই মাহেকীয়া হলো। কি হলো, কি হ'ল? ৰাতিপুৱাই কাম কৰিলে শান্তি নাই। তাই ৰাতিপুৱাই মাহেকীয়া হৈছে, আইতাৰ কথা জানেই, কেনেকুৱা কোনো এটা কথা নুশুনে। মই বাৰু তেওঁৰ মুখত কেনেকে মাত ভাবো কচোন তই? নাই বা, বাৰু অকণ আওৰাই লওঁগে। জানো তহঁতি এখন কি কৰিবলৈ বিচাৰিছ, বাৰু সহজতে কওঁ, যি টি চুই নুফুৰিবি। আইতাই কৈ থৈ গৈছে, এইখনতে পাৰিবি, ইয়াতে বহি ক, ইয়াৰ পৰা ওলাই নাযাবি কিন্তু। ময়ো কামত লাগোগৈ। এইবোৰ গোটেইখন লেতেৰা দেখিছানে বাৰু? অ যা। পেকেটে ৰাখিবি। তাই মোক পৰীক্ষা দিব যাবলৈ কৈছে। মই যদি নপঢ়ো, মোৰ পৰীক্ষাত কি লিখিম? অ মা, মইনো বাৰু কি কওঁ, নিজে দুচেনি নপঢ়াকে আহিলো। আই বোপাই মানুহটো ভাল দেখিহে সোনকালে বিয়াখন দিলে। ছোৱালী দুজনী বাহিৰে মোক কি আছে? তাহাঁতকে যদি নপঢ়াও নিলিখাও, জীৱনত যদি কিবা এটা নকৰে, মোকনো পিছত কোনে চাব? কোনেও মোৰ কথা নুবুজে। নাই হ'ব, একো নাই জীৱনত। আই বোপাই দিলে, এতিয়া সহমতে চল, পিছত আগত মানুহটো মতে চলিম। আকৌ ভাড়াটো বাঢ়িব লাগে। সৰু তয়ো যা, গাটো ধুনীয়াকে। মই কামকেইটা কৰি লৈ আইক আৰু ভাতকেইটা বাঢ়ি দিওঁ গৈ। ঠিক আছে মা, ময়ো গাটো ক'ত গৈছ? ইফালে তুলসী আছে দেখিছ নাই? পূজা ঘৰ ঠাইফালে গৈছ ক, পিছফালে যা। ঠিক আছে মা। কিনো কবি, এইখন মানে আজিকালি ল'ৰা ছোৱালী একো নুশুনে।
ৰিক্স নে ৰিক্স এইখন লৈ যা এইখন কয় মাৰ তুমি চাই ল ভালকে চাই ল আই ভাল পাবি তই বিচাৰ হ'ব ভাল পাবি ভাল নাপালে মোক তই পইচা দে গাড়ী আবার তই এইখন লৈ যা আৰু সোনকালে যা মাৰক কি কয় মানে আমি যাবগে আকৌ সোনকালে যা কয় অ মন্দি আহিছা কি খবৰ কি খবৰ ভালনে আৰু সব ভাল আছে আচ্ছা দুটা লাগে ঠিক আছে ওই তোমাকে বাবা বসে না কেন বাবা একবার যাবে না এগুলো তো ঘুমানো না একবার সমস্যা নেই আর ওটা আসলে দরকার নেই এগুলো এদিকে যাব লাগে তাহলে মানে দেখা পাবো না হয় দেখা পাবো না ওই কিন্তু এদিকে যাব লাগিব তাহলে মানে দেখা পাবো না হয় আরে ঠিক আছে এদিকে যাব দেখা ঠিক আছে এই আলো কি যুগ আহিলে ওই ইলাকালো কি কম কিন্তু আমাৰ সমাজখনৰ বেলেগ নহয় জানো ইয়াৰ মানুহবিলাকৰ বেলেগ ইয়াৰ সমাজৰ কাৰ্যবিলাক বেলেগ আছে মানুহে বেলেগ কিবা ভাবিব পাৰে ন ঠিক আছে দিয়া সোনকালে দিব লাগে নহ'লে মানুহৰ লগত আমি গুচি যাব যোৱা ঠিক আছে মই দিতে ঠিক আছে যোৱা ময়ো লাহে লাহে যাওঁ বেগতে পানী বটল ভৰাই দিছো আৰু কিবা কিবি খাবলৈ আছে যদি ভৰাই লওঁ ভাতকেইটা বাহিৰটো পটককে খাইছা আৰু যদি তোমাৰো ইমান তই বা সৰুতে বহি মেলি ভালকে যদি ফৰ্টগেটৰ চাকৰিটো নকৰা হ'লে এইখন ঘৰত কি হ'লহেঁতেন বাৰু তই যে নিচিনাকে চাকৰি এটা ধুনীয়াকে কৰিটো সোমাব পাৰিলে মোৰ একো চিন্তা নাই কিন্তু মোবাইলটা এই ফুল করে ভালকে যাবি দেই বা যোৱা তাই যে পৰীক্ষা দিবলৈ মোক ক'লে কিন্তু আইতাৰক মই বুজাম বাইৰে মোক বুজাইছে নহয় মই এতিয়াহে বুজি পাইছো কথাবোৰ বুজিছনে তই পঢ় কৈ যা আইতাৰক মই বুজাম ঠিক আছে মা মা বহক আপুনি বহি লওক এয়া কথা নাই বতৰা নাই এজনী ছোৱালী ঠিক কৰি থৈ আহিলে হ'লনে তাতে আকৌ কেঁচুৱা এটাও আছে তাৰ মানে কেঁচুৱা লগতে লৈ আহিব এইখন দেখিছে মই ভিতৰ পৰা আহিছো কিন্তু কাম পাছখন কৰি আছে
দিব পাৰিমনে? কিন্তু নগলা গৈছা বাইদেউ মই ওলাই আহোঁগে। আপুনি বহক মই চাহ অকণকে কৰোঁ অ মানে মা ব্যক্তিগত খণ্ড চৰকাৰী খণ্ড এই সকলো স্কুলতে ছোৱালীবিলাকৰ বাবে চেনিটাৰী পেডৰ ব্যৱস্থা কৰিছে লগতে পৃথক পৃথক টয়লেটৰো ব্যৱস্থা কৰিছে আপোনাৰ নাতিজনীয়ে একো অসুবিধা নাপায় এটা আপুনি তাই সোনকালে স্কুললৈ পঠিয়াওক পঢ়ি শুনি তেতিয়াহে ডাঙৰ মানুহ হ'ব বুজিছে মা মোক ডাঙৰায়েও বুজাইছে এতিয়া আমি আগৰ নিচিনা নিয়ম মানি থাকিলে এখন কিবা হ'বগে আৰু চব ছোৱালীবিলাক ওলাই নিজে কিবা এটা কৰি নিজৰ ভৰিত থিয় দিলেহে হ'ব মাহেকীয়া হ'ল বুলিয়ে ঘৰৰ ভিতৰতে ভৰাই পেলিলে এতিয়া দিনকাম নচলে আৰু মোক ডাঙৰাই বুজাইছে নহয় আমিও সময়ৰ খোজত খোজ মিলাই আগবাঢ়ি যাব লাগিব বুজিছে মা এই খুৰীয়ে চাওকচোন কেনেকে বুজি পাইছে অ খুৰী আপুনি তাই সোনকালে পঠিয়াওক অঁ বাৰু অঁ বাৰু বাৰু নহয় আপুনি বাতৰি চাব বাতৰি দি আছে এইবোৰ হ'ব হ'ব আমাৰ দিনত অঁ অঁ বাৰু বাৰু সৰু অ বাইদেউ গৈছো। অঁ অঁ এইটো জানো মই এতিয়া আগবাঢ়িছো আজিৰ দিনৰ মুখ্য বাতৰি। উচ্চতম ন্যায়ালয়ে দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত প্ৰদেশৰ সকলো বিদ্যালয়তে ছাত্ৰীসকলৰ বাবে বিনামূলীয়া চেনিটাৰী পেড প্ৰদান কৰাটো নিশ্চিত কৰাৰ এক নিৰ্দেশ প্ৰদান কৰিছে লগতে আদালতে বিদ্যালয়সমূহত ছাত্ৰ আৰু ছাত্ৰীৰ বাবে পৃথক পৃথক টয়লেটৰ ব্যৱস্থা বাধ্যতামূলক কৰিবলৈ নিৰ্দেশ দিয়ে ইয়াৰ উপৰিও ন্যায়ালয়ে সকলো বিদ্যালয়তে দিব্যাংগসকলৰ বাবে উপযোগী টয়লেটৰ ব্যৱস্থা থাকিব লাগিব বুলিও স্পষ্ট নিৰ্দেশ জাৰি কৰিছে লগতে আদালতে মন্তব্য কৰে যে ছাত্ৰীৰ মাহেকীয়া স্বাস্থ্য ধৰ্ম সুৰক্ষিত কৰাটো সংবিধান প্ৰদত্ত মৌলিক অধিকাৰৰ এক গুৰুত্বপূৰ্ণ অংশ ন্যায়ালয়ে কঠোৰ সতৰ্কবাণী দি কয় যে যদি ব্যক্তিগত বিদ্যালয়সমূহত ছাত্ৰ আৰু ছাত্ৰীৰ বাবে পৃথক টয়লেটৰ ব্যৱস্থা কৰাত ছাত্ৰীসকলক বিনামূলীয়াকৈ চেনিটাৰী পেড প্ৰদান কৰাত ব্যৰ্থ হয় তেন্তে সেই বিদ্যালয়সমূহৰ স্বীকৃতি পৰ্যন্ত বাতিল কৰা হ'ব নীলিমা বাইদেউ কোৱা কথা মিছা নহয় আমিও এতিয়া এইবোৰ আগৰ দিনৰ পুৰণা নিয়মখিনি কৰি থাকিলে এখন কিবা হ'বগে আৰু এইটো সময়ত অকল চাফ চিকুণকে থাকিবহে লাগে ডাঙৰাই বুজাইছে নহয় আগৰ দিনৰ নিয়ম কানুন হ'ল আৰু এতিয়া বুজিছে এতিয়া সময়ৰ পিছত আমিও আধুনিকতাক আঁকোৱালি ল'ব লাগিব আমি এইবিলাক কথা জানাই নাছিলো যে মাইকী মানুহৰ মাহেকীয়া সমস্যাটো যে অপবিত্ৰ নহয় এৰা মা আমি এইবোৰ দিন আৰু আমি আগৰ নিচিনা দিন কাপোৰ মানি থাকি একো নহ'ব আৰু বুজিছে আমি সময়ৰ খোজত খোজ মিলাই আগবাঢ়ি যাবই লাগিব আৰু ঋতুস্ৰাৱ কোনো এটা ব্যাধি নহয় ই হৈছে এটা স্বাভাৱিক প্ৰক্ৰিয়া আৰু সেই প্ৰক্ৰিয়াক আমি সাধাৰণভাৱে লৈ পিনি সমাজত আগবাঢ়ি যাবই লাগিব বুজিছে মা আগত কাল আৰু নাই নতুনত্বক আগবাঢ়ি আমি আগবাঢ়ি যাবই লাগিব স্বাস্থ্যসন্মত ঋতুচক্ৰ সুস্থ জীৱনৰ আধাৰ নীৰৱ নহওক ঋতুচক্ৰৰ বিষয়ে খোলাখুলিকৈ কথা পাতোৱা হওক ৰজস্ৰাৱ স্বাভাৱিক লাজ নহয় ইয়াৰ পক্ষে সচেতন হওক পৰিষ্কাৰ পেড ব্যৱহাৰ কৰক আৰু সংক্ৰমণৰ পৰা আঁতৰি থাকক নাৰী তুমি অনন্যা শিক্ষক একাংকিকা নাটখনি আমাৰ ইমানতে জৱনিকা পৰিছে আশা কৰোঁ সকলোৱে উপভোগ কৰি ভাল পালে ধন্যবাদ